নিমাতীঘাটৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া ক্ষোভ আৰু মৰ্মবেদনা উপলব্ধি মুখ্যমন্ত্ৰীৰ। 4 বছৰ আগত যেতিয়া গুৱাহাটী নৰ্থ গুৱাহাটীত এক্সিডেণ্ট হয় তেতিয়াই গোটেই অসমতেতো বন্ধ কৰা হৈছিল। কেনেকৈ মাজুলীত চলি আছিল মই আজি গম পাই আচৰিতে হৈছোঁ। বিষয়টো আপোনালোকে খুব ষ্ট্ৰং একশ্যন চৰকাৰৰ পৰা দেখা পাব। ভৰালুইতৰ বুকুত মাজুলীবাসীক গিনিপিক সজোৱাসকলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। ঘটনাৰ গুৰিৰ পৰা তদন্ত কৰি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, কাৰ ব্যক্তিগত মুনাফাৰ বাবে বন্ধ হৈ আছিল চৰকাৰৰ দুখনকৈ অত্যাধুনিক ৰোপেক্স। মাজুলীলৈ এতিয়াৰে পৰা নিষিদ্ধ হ'ল ছিংগল ইঞ্জিন ফেৰীৰ চলাচল। নিমাতীঘাটৰ অভিশপ্ত নাও দুৰ্ঘটনাৰ 24 ঘণ্টা নহওঁতে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ গুৰিৰ পৰা তদন্ত আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজুলীবাসীৰ দীৰ্ঘদিনীয়া ক্ষোভ আৰু মৰ্মবেদনা উপলব্ধি কৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুৰ্নীতিৰ ছবি উদঙাই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, ভৰালুইতৰ বুকুত কাৰ কাৰ ব্যক্তিগত মুনাফাৰ বাবে নিমাতীঘাটত ফুলদানিৰ দৰে সজাই থোৱা হৈছে বিভাগটোৰ দুখনকৈ অত্যাধুনিক ৰোপেক্স। এই তদন্তৰ আওতাত এইটো সামৰি লোৱা হ'ব যে ৰোপেক্স দুখন কিয় চলোৱা হোৱা নাছিল। পানী নথকা সময়ত বেলেগ কথা, কিন্তু পানী থকা সময়ত ৰোপেক্স কেইখন কিয় চলোৱা নাছিল ইয়াক গভীৰতালৈ সোমাব লাগিব। ডেফিনেটলি ইয়াতে কৰাপশ্যনৰ ইছ্যু থাকিবই, কাৰণ পানী থকাৰ পিছতো ৰোপেক্স নচলোৱাৰ কথা নাই। গতিকে এই বিষয়টো তন্নতন্নকৈ পৰীক্ষা কৰি ইয়াক আমি যাৱতীয় ব্যৱস্থা ল'ম, মই এইটো অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি। তদুপৰি মাজুলীলৈ চলি থকা 4খনকৈ চৰকাৰী ফেৰীৰ সময়সূচীৰ সাল সলনি কৰি বিপদজনক ব্যক্তিগত ছিংগল ইঞ্জিন ফেৰীৰ চলাচলক অগ্ৰাধিকাৰ দিছিল কোনে? মোক কালিৰ পৰা মাজুলীৰ পৰা কৈ আছে যে টাইমিংটো এনেকৈ মিলাই দিয়ে যাতে মানুহে চৰকাৰী জাহাজত উঠিব নালাগে, এই বুটতে উঠিব লাগে। সেই অভিযোগো মাজুলীৰ কেইবাজনো সদাশয় ব্যক্তিয়ে মোক দিছে। সেই বিষয়টো তদন্তৰ আওতাত আহিব, কিন্তু এতিয়া টাইমিং দুটা আমি দুইটা ফালে ডিচিসকলে ফিক্স কৰিব। এজন মেজিষ্ট্ৰেটে ইয়াত বহি চাব যে সেই টাইমিং মতে জাহাজ চলিছে নে নাই। এই ঘটনাৰ গুৰিৰ পৰা তদন্ত কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, এতিয়াৰে পৰা ভৰালুইতৰ বুকুৱেদি মাজুলীলৈ নিষিদ্ধ হ'ল ছিংগল ইঞ্জিন ফেৰীৰ চলাচল। তাৰ পৰিৱৰ্তে ব্যক্তিগত ফেৰীৰ গৰাকীয়ে সংযোগ ঘটাব লাগিব মেৰাইন ইঞ্জিনৰ, যাৰ বাবে প্ৰয়োজন হ'ব 10 লাখ টকাৰ, আৰু সেই ধৰণৰ 75% ৰাজসাহায্য হিচাপে আগবঢ়াব অসম চৰকাৰে। আজিৰ পৰাই ছিংগল ইঞ্জিন বন্ধ হ'ব, কিন্তু আমি কাৰো জীৱিকাত আঘাত কৰিব নোখোজোঁ। তেওঁলোকে মাজুলী জিলাৰ উপায়ুক্তক আবেদন কৰাৰ লগে লগে তেওঁলোকৰ ইঞ্জিনকেইটা মেৰাইন ইঞ্জিনলৈকে কনভাৰ্ট কৰিবৰ কাৰণে 10 লাখ টকাকৈ পাব। তাৰে 75% ছাবচিডি হ'ব, ঘূৰাই দিব নালাগে, 25% ঘূৰাই দিব পাৰিব। গতিকে চৰকাৰে টকা দিয়াৰ পিছতো যদি তেওঁলোকে ডাবল ইঞ্জিন নকৰে তেতিয়াহ'লেতো তেওঁলোকক আমি চলাব দিয়াৰ কোনো কথা আহিবই নোৱাৰে। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা, 4 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব মাজুলী নিমাতীঘাট সংযোগী দলঙৰ। মাজুলী দলং নিৰ্মাণৰ কাম নৱেম্বৰ মাহৰ পৰা পূৰ্ণ গতিত দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব, আৰু দলঙৰ নিৰ্মাণ শেষ কৰোঁতে 4 বছৰ লাগিব। আনহাতে এই অভিশপ্ত ঘটনাত ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ যোৱা মা কমলা নামৰ ছিংগল ইঞ্জিন ফেৰীখনৰ চালকজন আছিল অনভিজ্ঞ। মা কমলাৰ মালিকে অভিজ্ঞ চালকক আঁতৰাই অনভিজ্ঞ চালকৰ হাতত তুলি দিছিল অসংখ্য যাত্ৰীৰ জীৱন। ঘটনাস্থলীত উপস্থিত হৈ এই সকলো তথ্য উদঙাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোকো কিছু মাজুলীৰ মানুহে খবৰ দিছে যে ভাল গুৰিয়ালজনক তেওঁ বদলাই দিছে, টাইমিংবিলাক নিজৰ মতে কৰি লয়। কিছুমান মুষ্টিমেয় মানুহে গোটেই জাহাজ ঘাট দুটা কণ্ট্ৰলত ৰাখিছে। গোটেই কথাখিনি মোক কৈছে আৰু মই গোটেই কথাখিনি জানো মানে আগত নাজানিছিলোঁ। যোৱাকালি ৰাতি মই গোটেইখিনি গম পাইছোঁ, আৰু আপোনালোকে দেখিব যে 15 দিন 10 দিনৰ ভিতৰত পৰিৱেশটো উন্নতি হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।